তো গাইজ সকলোকে গুড মৰ্ণিং আৰু জয় শ্ৰীৰাম। আজি যিহেতু অযোধ্যাত ৰাম মন্দিৰ উদ্ঘাটন হ'ব, তাৰ বাবে এটা আমাৰ গাঁৱত মানে কি বিশাল ৰেলী হ'ব, সেইবাবে আমি তালৈকে যাওঁ। এয়া সমুদ্ৰ আছে আমাৰ লগত। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। বঢ়িয়া। তো গাইজ আমি প্ৰথমতে ভাবছিলোঁ কি চুৱেটাৰটো এটা নিপিন্ধো, গেৰুৱা কাপোৰ পিন্ধো, এতিয়া ঠাণ্ডা এটা নৰি আৰু কেনে বতাহ দি চাওকচোন। ইও যোগে জেকেট পিন্ধিছে, ময়ো পিন্ধিছোঁ, সোনকালে ল'ম বাৰু এইগিলা আগত, এতিয়া ভিডিঅ'টো চাই দিয়ক তেনেহ'লে কথা। তো গাইজ আমি দদৰাৰ হনুমান মন্দিৰত আহি পালোঁ, ইয়াৰ পৰা ৰেলী আৰম্ভ হ'ব। তো প্ৰথমতে সেৱা প্ৰাৰ্থনা কৰি লওঁ বলক। পায়সটো ধুনীয়া আছে গাইজ। তো গাইজ আৰু আৰম্ভ হৈ গ'ল গাইজ, এতিয়া আৰু শুনি নাপায়। তো গাইজ প্ৰচেছন কৰি আহি কিনে এনেকৈ সেৱা জনালোঁ ঘূৰাৰ আৰু পুষ্পাঞ্জলি ল'লোঁ। ভোকটো খাই লওঁ দিয়ক। তো গাইজ আজি এনেকৈ আহি গ'লোঁ, দিনটো গ'ল বাৰু ভালে ভালে। এতিয়া ৰাতি অলপ চাকি জ্বলাব দিছিল, অলপ চাকি তাকি জ্বলাই দিওঁ।